Hey guys, welcome to my vlog channel. So guys, actually आज আমি ক'ত গৈছোঁ দুৰ্গা পূজা যিহেতু আপোনাৰ দুৰ্গা পূজা চলি আছে দুৰ্গা পূজাৰ লগত এটা স্পেচিয়েল ভিডিঅ' হ'বই লাগে হয় না গাইজ তো সেইটো কিনে ভাবি কিনে আমি গৈ আছোঁ দুৰ্গা পূজাৰ স্পেচিয়েল ভিডিঅ' কৰাৰ বাবে একচুৱেলি এটা ইভেণ্ট এটা চলি আছে আপোনাৰ জু ৰোডত তো তাতে মই গৈ আছোঁ তো সেইটো কিনে মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিবলৈ মই স্কুটিটো তাৰপিছত আৰু ৰেডীটো হৈ গ'লো আপুনি দেখিছে যিহেতু চশমা লগাই ল'লে একেবাৰে দেখি অলপ ষ্টাইল কৰি যাব লাগিব এটা ইভেণ্ট হৈ আছে দুৰ্গা পূজা যিহেতু চবেই ষ্টাইল কৰি ঘূৰি আছে আমিও ঘূৰিব লাগিব ন ষ্টাইল হয় যিহেতু ইউটিউবৰ জেগাত আৰু ষ্টাইলৰ জেগাত সেই গাইজ পলম নকৰোঁ মই সোনকালে যাওঁ আপোনাৰ ইভেণ্টত লগ পাম ইভেণ্টত অ'কে গাইজ সেই গাইজ ফাইনেলি আমি আহি গ'লোঁ য'ত আপোনাৰ চেলিব্ৰেশ্যন হৈ আছে দুৰ্গা পূজাত চেলিব্ৰেশ্যনত আমি আহি গ'লোঁ মোৰ বেকচাইডে আপুনি দেখিছে নহয় অম্বিকা আপোনাৰ চেলিব্ৰেশ্যন হৈ আছে দুৰ্গা পূজাৰ হৈ আছে এতিয়া আমি জেগাটো আহি গৈছোঁ এতিয়া মোৰ ভিতৰত ফুল কেমেৰা গাৰ্ল অলৰেডি আপোনাৰ নাই আগতীয়াকৈ টাইম আহি গ'ল মানে আৰু মোৰ হৈ গ'ল লেট মানে মোৰ একচুৱেলি ঘৰত কিবা কাম আছিল মানে কিবা কিবি কাম সেইটো কাৰণে মোৰ লেট হৈ গ'ল তো মই সেইখিনি আহোঁতে মোৰ অলপ লেট হৈ গ'ল তো মই ভিতৰত জেগা চাওঁ তাই কি কৰি আছে ছাৰপ্ৰাইজ এটা দিওঁ কি কৰি আছে আৰু যিহেতু বাকীখিনি চেলিব্ৰেশ্যন গোটেইখিনি দেখাম দুৰ্গা পূজাৰ ব'লক আমি ভিতৰলৈ যাওঁ আমি ভিতৰত উঠি কিনে আহিলোঁ এতিয়া আমি ভিতৰত যাম এতিয়া চিৰিৰ ফালে দি যাম এতিয়া ভিতৰদি সোমাৰ লগে লগে আপোনাৰ দেখিছেনে আপোনাৰ চব মানে দোকানবিলাক চববিলাক সৰু সৰু লৈ কিনে আপোনাৰ বহি আছে সিহঁতে এটা চেল কৰিব কাৰণে আপুনি ডেমো দেখাব এইটো য'ত গাইছে আপোনাৰ কিছুমানে আপোনাৰ কাপোৰ লৈ আছে কিছুমানে আপোনাৰ ফল লৈ আছে কিছুমানে জেগাকৈ বেগ লৈ আছে বাইদেউ এইবোৰ কিমান ৰেঞ্জৰ কিমান ৰেঞ্জৰ 100 কৰি কিনে কি হয় এইটো ক'ব পাৰিব মিঠাই হয় দিৱালী স্পেচিয়েল আচ্ছা দিৱালীৰ কাৰণেও মানে স্পেচিয়েল ওলাইছে নাই মানে এইবোৰ প্ৰাইচবোৰ চব বেলেগ বেলেগ ন চব বেলেগ বেলেগ কেইদিন বহিব ইয়াতে কেইদিন বহিব ইয়াতে বহিব তিনিদিন হেল্ল' বাইদেউ এইবোৰ কিমানকৈ প্ৰাইচ চব বেলেগ বেলেগ মোৰ প্ৰাইচেছবোৰ এনেই 150 পৰা ষ্টাৰ্ট হয় আপুনি ক'ব নেকি কোনটো কেনেকুৱা প্ৰাইচ আপোনাৰ ধৰি লওক এইটো আপোনাৰ হেণ্ডমেড ফেব্ৰিকৰ হয় এইটো আপোনাৰ 150 হয় এইটো 150 হয় এইটো আপোনাৰ 299 হয় এইখিনি চব পিয়'ৰলি হেণ্ডমেড আমাৰ ইণ্ডিয়ান ফেব্ৰিকৰ হয় তো আৰু আছে মোৰ ওচৰত ব্ৰাছৰ যোনটো হেণ্ডমেড ব্ৰাছ মেটেল এইটো এইবিলাকো আপোনাৰ 150ত পোৱা যায় আৰু এইটো আপোনাৰ 3 দিন আছে ন ইয়াতে বহি কিনে হয় হয় আজি কাইলৈ পৰহিলৈ হয় ঠিক আছে বাৰু দেখিছে মানে আপোনাৰ ৰং বিৰং মানে বস্তু লাগিছে মানে ইয়াত মানে যোনটো পূজাৰ আপোনাৰ মানে ফাংচন সেইবোৰ চলি আছে আপোনাৰ চব আপোনাৰ ৰং বিৰং আপোনাৰ বস্তু ওলাই আছে যিহেতু মানে পূজা আহি আছে তেতিয়া সেইটো কাৰণে আপোনাৰ এইবোৰ চলি আছে মানে ভাল লাগে না ফিলিং এটা হয় সেইটো কাৰণে কেমেৰা গাৰ্লজনী আপোনাৰ কি কৰিছে চাওঁ বলক আমি তাই বাইদেউ খাই আছে পেট পূজা কৰি আছে জ্বলা লাগিছে জ্বলা লাগি গৈছে বাইদেউ অ' আচ্ছা এইটো ঘামাৰ অভ্যাস আছে ন তো সেইটো কাৰণে ঘামি গৈছে আজি চেহেৰাটো অলপ বেলেগ হৈছে নে বিয়াৰ মেহেদি যোৱা নাই ন হাতটো বাইদেউ এইটো টেৰ'টো ৰিডিং কৰে ন আপুনি হয় টেৰ' কাৰ্ডছ হয় মই টেৰ' কাৰ্ড ৰিডাৰ হয় হয় মোৰ কেমেৰা গাৰ্লজনী অলৰেডি চাই লৈছে টেৰ' কাৰ্ড মোৰ অহাৰ আগে আগে চাই লৈছে মই গমেই নাপাওঁ তেখেতৰ কি হ'ল একচুৱেলি টেৰ' কাৰ্ড যেতিয়া চাই নহয় অকলেকে চাব লাগে দহজনক জনাব নালাগে হয় নহয় বাৰু চ' মই অকলেকে চালোঁ কিন্তু এতিয়া মই যদি ৰিভিউ দিওঁ তুমি কি কুৱেশ্যন কৰিছিলা অথনি যে মিলে নে নিমিলে মিলে কি নিমিলে এতিয়া এতিয়া 70% মিলিছে 70% মানে মিলি গৈছে মিলিছে আচ্ছা মই সুধিব পাৰিম কি চাইছিলে নাই সেইটোতো ক'ব নোৱাৰি কেতিয়াও সেইটো মই নকওঁ এইটো হয়নে হিংটো দিব পাৰে কি হৈছিল কেৰিয়াৰ ৰিলেটেড মেৰেজ ৰিলেটেড সেইবোৰে চাইছোঁ আৰু ক'ব গ'লে আৰু তাৰ বাহিৰে নাই মই বাইদেউ ক'ত থাকে এনে মই থাকোঁ পাটৰকুচি মানে পাৰ্চনেল চালে থাকে ন আপুনি অনলাইন ছেশ্যনছ হয় অনলাইন ছেশ্যনছ অভাৰ দ্য ফোন দিওঁ আৰু বাকী মানে নিজৰ কেৰিয়াৰ এক্সপ'জাৰৰ কাৰণে মই এক্সিবিশ্যনছবোৰত আহোঁ আৰু তাতে এক্সক্লুচিভ অফাৰ্ছ থাকে কিমানকৈ লৈ আছে এতিয়া ফিজটো চাই যে এতিয়া ধৰক এইটো এক্সক্লুচিভ অফাৰ দি আছোঁ মই আজিৰ কাৰণে ধৰক পাৰ ৱেডিং কুৱেশ্যনছ 150 কৰি 150 কৈ লৈছে এড্ৰেছ এইফালে মুখৰ হাঁহি আহিছে মিলিছেগৈ 70% মানে 32,000 ওলাই দি আছে হাঁহি আহি সেইটো হয় বাৰু ভালো আছে বেয়াও আছে মাজত দুটাই আছে ঠিক আছে 3 দিনৰ এটা আপোনাৰ চলি আছে ইভেণ্ট চলি আছে আপোনাক আহি পেলাই আজি কালি আৰু মানে 3 দিন চলি আছে মানে আজি হৈ গ'ল আপোনাৰ 19 তাৰিখ 20 তাৰিখ আৰু 21 তাৰিখ 3 দিনৰ ইভেণ্ট চলি আছে আপোনালোকে যদি আহিব পাৰি ইয়াতে মানে পূজাৰ স্পেচিয়েল আপোনাৰ অফাৰ চলিছে যিহেতু পূজা আহি আছে আমাৰ গতিকে পূজাটো এটা স্পেচিয়েল বনাব লাগিছিল মই গাইছ এইটো আপোনাৰ কাৰণে মই এইটো বনাই দিলোঁ স্পেচিয়েল
এইটো ইভেণ্টত আহোঁতে মই ভিশাল দাক লগ পালোঁ। ভিশাল দাকতো আপোনালোকে চিনিয়ে পাই চাগে, আপোনাৰ ইউটিউবাৰ হয়, বহুত ডাঙৰ ইউটিউবাৰ, মোতকৈ এইটো মনত ইউটিউবাৰ। ট্ৰাই কৰি আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ গোটেইখিনি লৈ পেলাই। আজি তাকে ইয়াত ইনভাইট কৰিছিলে, বহুত দুখৰ খবৰ এটা শুনিলোঁ বৰ্তমান। মানে চবৰে এতিয়া মনটো বহুত বেয়া লাগি গৈছে। এতিয়া কি হৈছে মানে বুজি পোৱা নাই, যিটো কাম কৰিবলৈ আহিছিলোঁ গোটেই কামখিনি খানবান হোৱা নিচিনা লাগিছে, একো বুজি পোৱা নাই কি কৰিছোঁ। এতিয়া আমি কেনেকুৱা ভিডিঅ' কৰিম কি নকৰিম, আমাৰ মূৰটো মানে ঘূৰি গ'ল আমাৰ, এতিয়া মানে ভাবিব পৰা নাই। একো পৰিস্থিতি নোহোৱা হৈ গৈছে মানে, বাধ্য এতিয়া। সেইটো কাৰণে আমি টেনশ্যনত আছোঁ, আমি ভিডিঅ' কেনেকুৱা কৰিম আপলোড, সেইটোও আমি টেনশ্যনত আছোঁ। সেইকাৰণে মই ভিশাল দাক লগ পালোঁ। এতিয়া ভিশাল দাক আপোনাৰ সেইটো কাৰণে আমি ডিছকাছ কৰি আছোঁ, আৰু লগতে মোৰ কেমেৰা পাৰ্চনটো ওচৰতে আছে। আমি ডিছকাছ কৰি কেনেকৈ আমি ভিডিঅ' আপলোড কৰিম সেইটোৱে আমি ডিছকাশ্যন কৰি আছোঁ। জুবিনদাৰ বিষয়ে আমি ইমানখিনি মানে ভিডিঅ' কৰিলোঁ, এতিয়া বেয়া খবৰ এটা পালোঁ আমি সকলোৱে। এইটো খবৰটো সঁচা নে মিছা আমি ধৰিবলৈ পৰা নাই, অলপ সময় ৰৈ দিওঁ আমি। ত' কি ভাই দিম আৰু ক'বলৈ যে আমাৰ আমাৰ মানে ক'বলৈ অসমৰ মুখ বন্ধ আৰু জুবিন দা আমাৰ কাৰণে মানে ক'বলৈ গ'লে মানে কয় নহয় ভগৱানৰ নিচিনা কিছুমান মানুহ হয়, হয় নহয় বাৰু? তো এতিয়া মানে ক'বলৈ একো নাই, ৱৰ্ডিং নাই ক'বলৈ, মানে হাত ভৰি কবিবলৈ ধৰিছে। যেতিয়া ফোন আহিল, ফোনটো অহাৰ লগত মই ৰিচিভ কৰাৰ শুনিলোঁ খবৰটো, কাৰো মানে মুখত এটা হাঁহি বা মাত এটা নাইকিয়া হৈ গৈছে, বিশেষকৈ বিশালৰ। ঠিক আছে, আমাৰ মানে ইভেণ্টটো যোনটো আমি আহিছিলোঁ, অহাটো আমি আহিলোঁ আৰু ভিডিঅ' কৰিলোঁ, বাট আপোনাৰ ভিডিঅ'টো মানে যে এণ্ডিং টাইমত মানে আমি মানে খবৰ পালোঁ, জুবিনদাৰ খবৰ পালোঁ, সেই খবৰটো পাওঁতে মানে মনটো চবৰে বেয়া লাগি গ'ল। ভিডিঅ'টো সেইকাৰণে ভালদৰে মানে কৰা নহ'ল মানে। জুবিনদাৰ ইমান ডাঙৰ আমি খবৰ পালোঁ, সেইটো কেনেকুৱা কৰিম কওক। বাট তথাপি মই ভিডিঅ'টো যিখিনি পাৰোঁ মই সেইখিনি আপলোড কৰি দিছোঁ, আৰু তথাপি যদি আপোনালোকক ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব গাইজ, যিহেতু আপোনাৰ মনটো বেয়া লাগিলে। লগ পাম নেক্সট ভিডিঅ'ত তেতিয়াহ'লে। বাই বাই গাইজ।